গুড মৰ্ণিং। আজি গুৱাহাটীলৈ বুলি ওলালোঁ। মোৰ দাদা এজনে ফোন কৰিলে, বোলে গুৱাহাটীলৈ যাওঁ বলচোন। মই এনেতে ওলাই আহিলোঁ গুৱাহাটী যাবলৈ বুলি। গুৱাহাটীতে কাহিলীপাৰাত থকা এই অম্বিকাগিৰি এপাৰ্টমেণ্টটো পালোহি। এতিয়া এপাৰ্টমেণ্টটো পোৱাৰ পিছতে এতিয়া যাব লাগে আমি ছেকেণ্ড ফ্ল'ৰলৈ। ছেকেণ্ড ফ্ল'ৰতে আছে তেওঁলোকৰ ঘৰটো। এতিয়া ছেকেণ্ড ফ্ল'ৰত চিৰি দিয়ে যাওঁগৈ ভাবিছিলোঁ। চিৰি দিয়ে যাওঁ, অকণমান ঘূৰি পকি যোৱাও হ'ব। চিৰি দিয়ে যাওঁ, লিফ্টেদি নগ'লোঁ আৰু। এতিয়া আহি আছোঁ। এইটো ফাৰ্ষ্ট ফ্ল'ৰ পাইছোঁ মাত্ৰ। এয়া ছেকেণ্ড ফ্ল'ৰ পালোহি। ছেকেণ্ড ফ্ল'ৰৰ এইটো ৰাইট চাইডে ছেকেণ্ড ফ্ল'ৰটোৱে হৈছে তেওঁলোকৰ ঘৰ। এইটো ঘৰৰ জাষ্ট এণ্টাৰ কৰিলোঁ। আহিয়ে মই আচলতে মই যোনটো ৰুমত থাকোঁ এইটো ৰুমত প্ৰথমতে গোঁসাই থাপনাখনতে সেৱা এভাগ জনালোঁ। সেৱাভাগ জনাই পেলাই মোৰ মৰমৰ হেডফোনডাল থ'লোঁ, লগতে মোৰ ৱাটচটো মানে মোৰ ঘড়ীটোও থ'লোঁ। ঘড়ীটো টেবুলখনতে থ'লোঁ। থৈ লৈ এতিয়া লাহেকৈ মোৰ 5:15 মানে 5:15 হৈ গ'ল। এতিয়া মই লাহেকৈ ইয়াতে মোৰ বেগটো থ'লোঁ, কাপোৰযোৰ খুলিলোঁ, কাপোৰযোৰ লগতে পানী বটলটো থ'লোঁ। আহি মোবাইলটো চাৰ্জত লগাই ল'লোঁ। এতিয়া কাপোৰ কানি খুলি পেলাই মই এতিয়া জাষ্ট অকণমান ৰেষ্ট কৰিম বুলি ভাবিছোঁ। তাৰ আগতে অকণমান ৰখি লৈছোঁ। কিনো কৰিম আৰু, ইমান দূৰ আহিছোঁ তেজপুৰৰ পৰা গুৱাহাটী। আহি পেলাই অকণ ভাগৰো লাগে, নহয় জানো? মোৰ মানে আচলতে কি হয়, মই য'তেই নাযাওঁ মই গৈ প্ৰথম মই নিজৰ শুবলগীয়া ৰেষ্ট কৰিবলৈ মই বিচনাখন আগতে বিচাৰি লওঁ। এইখন চাওকচোন, মই বিচনাখন আগতে বিচাৰি ৰেডি কৰি লৈছোঁ। গতিকে মোৰ বিচনাখন মানে 1 নম্বৰ বস্তু। মই বিচনাখন প্ৰথমতে ৰেডি কৰি লওঁ। আমাৰ ইয়াৰ বাইদেউজনীয়ে ইমান ধুনীয়াকৈ, ঘৰৰ মালিকনী মানে বাইদেউজনীয়ে ইমান ধুনীয়াকৈ সুন্দৰকৈ পৰিপাটিকৈ সজাই ৰাখে। মই অকণ ফেনখনৰ তলতে ভাবিলোঁ অকণ ৰেষ্ট কৰোঁ। চাওকচোন ইমান সুন্দৰকৈ ৰাখিছে ধুনীয়াকৈ। এইটো ৰুমটো একচুৱেলি এইটো মই আছোঁ এইটো ৰুমত, লগতে গোঁসাই থাপনাখনো আছে। আৰু এইটো ইয়াতে মোৰ লাগেজটো ৰাখিছোঁ। আৰু এইটো সন্মুখৰ ডাইনিংখন, আৰু এইটো বাথৰুম ৰাইট চাইডে, এইটো ড্ৰেছিং, আৰু এইটো কাপোৰ শুকুৱাবলৈ, এইটো ফ্ৰণ্টৰ ৰাস্তা, বাছ এইখন ডাইনিং। এইটোৱে হৈছে ভিতৰৰ ইণ্টেৰিয়াৰটো। আৰু এতিয়া ইয়াতে অকণ ফেনৰ তলতে ৰেষ্ট কৰোঁ, আৰু কিনো কৰিম, অকণমান ৰেষ্টেই কৰি লওঁ। ভাত পানীকেইটা খাই বৈ অকণ শুই দিছিলোঁ, দেখিলোঁ সন্ধিয়াই হৈ গ'ল, মানে প্ৰায় ৰাতিয়ে হৈ গ'ল উঠোতে। এতিয়া অকণমান ফ্ৰেছ হৈ ওলাই যাম আৰু।